আহ্বান জনাইছোঁ। আমাৰ এই নাটকৰ প্ৰতিটো ক্ষণতে প্ৰতিটো মুহূৰ্তৰ দৃশ্য আপোনালোকে এটা সুস্থ সবল পৰিৱেশৰ মাজত যাতে উপভোগ কৰে তাৰ বাবে আমি আমাৰ পৰিয়াল তথা কেন্দ্ৰীয় কমিটিটোৰ পৰা আনন্দ আহ্বান জনাইছোঁ। আৰু লগতে আপোনালোকক ক্ষমা ভিক্ষা মাগিছোঁ, আপোনালোক যেনেধৰণে নাট প্ৰদৰ্শন কৰিবৰ বাবে বহিবৰ বাবে যে এখন আমি আপোনালোকক দিব লাগিছিল, 10 কিঞ্চিত মানুহ আমি আপোনালোকক সেৱা শুশ্ৰূষা তথা পঢ়াৰ সুবিধা দিব পৰা নাই। সেয়েহে আমি আপোনালোকৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। আপোনালোকে যি পৰিৱেশত পাইছে সেই পৰিৱেশত সন্তুষ্ট হৈ আমাৰ যি পৰিয়ালটিয়ে এই নাটকখন আগবঢ়ায় এই মহান উদ্দেশ্যৰে আগবাঢ়িছে তেওঁলোকৰ যাতে এই আশীষ পূৰণ হয়। আপোনালোকৰ পৰা সকলোটিৰ পৰা আমি আশীষ কামনা কৰিছোঁ। আধাকে মানে লেন্সখনে কভাৰ নকৰেগৈ ইমানটো। পাৰিলে হ'ব এনেকুৱা বস্তুটো বোলে যিটো বস্তু এইটো অট'মেটিককৈ হৈছে।
কি কি এইটো চাইছো মানুহজনে মানুহটো ওচৰলৈ অহা অলপ ফকাচ হৈছে না ধৰিব পাৰিলে
ঝিমিকি ঝিমিকি ধান থানা নানা 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 ঝিমিকি ঝিমিকি ধান থানা নানা 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 ঝিমিকি ঝিমিকি ধান ভেগে না ভেনা ভেনা ভেগে না ভেনি নাম ভেগে না ভেনা ভেনা ভেগে না ভেনি নাম নম তা টিকি তানা ধে আজিৰ সভাত নিসিংহ মুৰাৰী নামৰ আসনখন অভিনয় কৰা হ'ব তাতে আপোনালোকে একান্ত মনে শ্ৰৱণ আৰু দৰ্শন কৰে এই আমাৰ আপোনালোকৰ ওচৰত